তোমাৰ ইউটিউব চেনেল পাঞ্জাল হাতীমুৰীয়া। আজি সকলোৱে জানে যে তুলসী পূজা, তুলসী পূজা ময়ো অলপ উদযাপন কৰিলো সৰু হোৱাকে আৰু এনেকে দেখিছে। মই কিছুমান কথা কম। আমি যে তুলসী তলত আৰু পথাৰত চাকি জ্বলাও, চাকি যে জ্বলাও কি কাৰণে জ্বলাও কৈ আছো শুনক। যেতিয়া মানে কৃষকসকলে অশেষ কষ্টৰে খেতি কৰে আৰু কাতি মাহতে এই খেতি মানে সেউজীয়া পথাৰখন কৃষকৰ মনত হাঁহিয়ে বিৰিঙায় আৰু এই খেতিৰ বিভিন্ন পোক পৰুৱা মানে কীট পতংগৰে পৰা ৰক্ষা কৰাৰ বাবে পথাৰত আৰু তুলসীৰ তলত এই চাকি ধূপ তেনেকে মাহ প্ৰসাদ দি পানি কোৱা হয়। আমিও কৰিছো মানে চাকি জ্বলোৱা হয় যে এইকাৰণে চাকিয়ে পোহৰত এই কীট পতংগ সকলোবোৰ পোক পৰুৱা সকলো মানে যা যাবলৈ কয়। চাকিৰ পোহৰতে ধূপ চাকি ধুনীয়া এনেকে ঔটেঙা চাকি দিয়ে। ঔটেঙা চাকি দিছো, ঔটেঙা চাকি। আৰু এতিয়া চাকিৰ পৰা গৈছো তুলসী হৈছে এজোপা পবিত্ৰ গছ আৰু এইজোপা হৈছে তুলসী গছ থাকিলে বোলে বৰ্জ্ৰপাত নেমাৰে আৰু আপোনাৰ বহুত গুণ আছে। তুলসী বহুত ঔষধো আছে আৰু বিভিন্ন ধৰণৰ ঔষধ আছে কৈ আছো। আৰু এই তুলসী গছজোপা যি ঠাইত থাকে সেই ঠাইৰ পৰা মানে 650 ফুট মানে হয়নে, মই কিতাপখনত পাইছিলো কৈছো। আৰু যদি ভুল হয় ক্ষমা কৰি দিব, তো নহ'বও পাৰে হ'বও পাৰে। মই কিতাপখনত পোৱা মতে মোক অলপ পাহৰিছো বাৰু, মানে 650 ফুটলৈ বায়ু বিশুদ্ধ হৈ থাকে বুলি কয়। আৰু এই তুলসীজোপা যে থাকে, তুলসীজোপা থকা ঠাইত মানে বহুত দূৰলৈ মানে মেলেৰিয়া, বহুত দূৰ বুলি নহয়, মেলেৰিয়া ধৰক এনেকুৱা কিছুমান বেমাৰো নহয় বুলি কোৱা শুনিছো। তুলসী গছজোপাৰ বৈজ্ঞানিকজনৰ নাম মই বৰ ভালকে নাজানো, তেওঁ যিখিনি জানো মানে যিকণ জানো সেইকণে কৈছো। অচিমাম টেনচিফ্লোৰাম নে এনেকুৱা কিবা এটা আছিলে, ভুল হলে ক্ষমা কৰি দিব। অচিমাম টেনচিফ্লোৰামে হয় মোৰ মতে। আৰু যদি সকলোৰে চাই আছে যে বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে। কিছুমান কথা কলো, যিবোৰ কথা যদি ভুল হয় ক্ষমা কৰি দিব আৰু ভাল হলে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। তুলসী তলে জয় জয় রাম, তুলসী তলে মৃগ পহু চৰে, রামচন্দ্র গোসাঁয়ে হৰধেনু ধৰে, রামচন্দ্র গোসাঁয়ে হৰধেনু